হেল্ল' বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল বটনটো দবাওক। পিটুইটাৰী গ্ৰন্থি ক'ত থাকে? অপশ্যন বি, মগজুৰ নিম্ন অংশ। মানুহৰ দেহৰ ক'ত আটাইতকৈ ক্ষুদ্ৰ হাড়ডাল থাকে? অপশ্যন বি, কাণ। ইনচুলিন নিঃসৰণ কৰা গ্ৰন্থিটোৰ নাম কি? অপশ্যন বি, অগ্ন্যাশয়। কণ্ঠ বুলি কাক জনা যায়? অপশ্যন বি, লেৰিংক্স। গছত পানীৰ পৰিবহণ কৰে? অপশ্যন বি, জাইলেম। আমাৰ দেহৰ আটাইতকৈ ডাঙৰ মাংসপেশী ক'ত থাকে? অপশ্যন বি, তপিনা। মানুহৰ মুখমণ্ডলত থকা হাড়ৰ সংখ্যা? অপশ্যন বি, 14টা। আমাৰ দেহৰ আটাইতকৈ শক্তিশালী মাংসপেশী আছে? অপশ্যন বি, জিভা। চকু দান কৰিলে চকুৰ কোনটো অংশ নিয়া হয়? অপশ্যন বি, কৰ্নিয়া। লোহিত ৰক্তকণিকা RBC-য়ে গোটেই দেহ ভ্ৰমণ কৰিবলৈ কিমান সময় লয়? অপশ্যন বি, 20 ছেকেণ্ড। আমাৰ নখবোৰ কিহেৰে গঠিত? অপশ্যন বি, কেৰাটিন। লং হৈছে গছৰ? অপশ্যন বি, ফুল। টক্সিকোলজি হৈছে কিহৰ অধ্যয়ন? অপশ্যন বি, বিষ। মানুহৰ দেহৰ সকলোতকৈ ডাঙৰ আভ্যন্তৰীণ অংশ? অপশ্যন বি, লিভাৰ। আমাৰ দেহৰ কোনটো অংগ জন্মৰ পিছত আৰু বৃদ্ধি নহয়? অপশ্যন বি, চকু। ছাবস্ক্ৰাইব কৰক আৰু বেল বটনটো দবাই দিয়ক।